সকলোলৈকে নমস্কাৰ। কেতিয়াবা মানুহে উত্ৰাৱল ভাৱত বহুতো ভুল নিৰ্ণয় কৰি লয় আৰু পাছত বহুত পস্তাবলগীয়া হয়। খৰধৰকৈ দূৰৰ কথা নাভাবি কেৱল অলপ লাভৰ কথা ভাবি সিদ্ধান্ত ল'লে তাক জল্দিবাজি বুলি কোৱা হয়। কিন্তু বুদ্ধিমান তেওঁ যি প্ৰত্যেক কামৰ আগতে লাভ আৰু লোকচানৰ কথা ভালদৰে চালি জাৰি চাই নিৰ্ণয় লয়। সেইকাৰণে কোৱা হয় যে যিকোনো কাম কৰাৰ আগতে দুবাৰ ভালকৈ চিন্তা কৰি চাব লাগে, তাৰ পাছতহে কৰিব লাগে, যাতে কাম নষ্ট হ'লে পাছত অনুশোচনা কৰিবলগীয়া নহয়। এইটোৱে বাস্তৱিকতে দূৰদৰ্শিতা। দূৰদৰ্শিতা অৰ্থাৎ কোনো কথা বা ঘটনাৰ ভৱিষ্যতৰ দূৰগামী পৰিণামক আগতে অনুধাৱন কৰি লোৱা বা জানি লোৱা আৰু ভৱিষ্যতে হ'ব পৰা লাভ আৰু হানিৰ কথা জানি কাৰ্যৰ যোজনা নিৰ্মাণ কৰা। কোনো কাৰ্যৰ যোজনা বনাওঁতে যদি ভৱিষ্যতৰ ফলাফলৰ কথা জনা নহয়, তেন্তে লোকচানদেহ পৰিণাম আহি পৰিব পাৰে। কিন্তু দূৰদৰ্শী হৈ সঠিক দিশত লোৱা পদক্ষেপে উত্তম পৰিণাম দিয়ে। এনে কৰিলে ব্যক্তিয়ে কেতিয়াও প্ৰবঞ্চিত নহয় বা ঠগ খাবলগীয়া নহয়। যদি ভৱিষ্যতে হ'ব পৰা ঘটনাৰ কথা আগতেই জানি লোৱা হয় বা তাৰ সম্ভেদ লৈ ল'ব পৰা হয় আৰু সম্ভাৱ্য সমস্যাসমূহৰ সমাধানৰ কাৰণে সাধন সামগ্ৰী আদি যোগাৰ কৰি লোৱা হয় আৰু প্ৰাপ্ত সংবাদ অনুসৰি সময় থাকোঁতেই উচিত পদক্ষেপ গ্ৰহণ কৰা হয়, তেন্তে মনে ইচ্ছা কৰা ধৰণেই লক্ষ্যত উপনীত হ'ব পাৰি। অন্য অৰ্থত দূৰদৰ্শিতা সেই মহান গুণ যি অকস্মাতে অহা পৰীক্ষাক নিৰ্ভয়তাৰে সন্মুখীন হোৱাৰ কলা শিকায়। দূৰদৰ্শী ব্যক্তিয়ে সকলো ক্ষেত্ৰতে সদায় সতৰ্কতা অৱলম্বন কৰে, অতীতৰ পৰা শিক্ষা লয় আৰু প্ৰতিদ্বন্দ্বী বা শত্ৰুৰ সম্ভাৱ্য পদক্ষেপক জানি নিজকে সাজু কৰি ৰাখে। তেওঁ হ্ৰস্বম্যাদী আৰু দীৰ্ঘম্যাদী যোজনাৰ নিৰ্মাণ কৰি নিজৰ লক্ষ্যৰ দিশত আগবাঢ়ি যায়, যাৰ ফলত সফল হোৱাটো প্ৰায় নিশ্চিত হৈ থাকে। ব্যৱসায়ী, বিদ্যাৰ্থী, খেলুৱৈ কিংবা কৃষক আদি সকলোকেই দূৰদৰ্শী গুণৰ বহুত প্ৰয়োজন আছে। ইয়াৰ অবিহনে কোনেও ভাল ফলাফল পাব নোৱাৰে। দূৰদৰ্শী ব্যক্তি সকলো সমাজ বা সম্প্ৰদায়ৰ মাজতেই আছে। অসমতো এনে অনেক দূৰদৰ্শী পুৰুষৰ জন্ম হৈছে। তেওঁলোকৰ দূৰদৰ্শিতাৰ ফলত সৃষ্টি হোৱা কৃষ্টি সংস্কৃতিয়ে আজিও অসমক জাকত জিলিকা কৰি ৰাখিছে। তেওঁলোকে মানৱীয় প্ৰমূল্যসমূহৰ আধাৰত নিৰ্ধাৰণ কৰা ৰীতি নীতি আদিয়ে আজিও আমাৰ সমাজসমূহক বিশৃংখলতাৰ পৰা ৰক্ষা কৰিব পাৰিছে। অসমৰ প্ৰসিদ্ধ সেনাপতি লাচিত বৰফুকন আছিল এজন দূৰদৰ্শী ব্যক্তি, যাৰ চাতুৰ্য আৰু দূৰদৰ্শিতাৰ কাৰণে মোগলে অসমক আক্ৰমণ কৰি বিজয়ী হ'ব নোৱাৰিলে। স্বাধীন ভাৰতৰ প্ৰথম প্ৰধানমন্ত্ৰী পণ্ডিত জৱাহৰলাল নেহৰুৱে ভাৰতৰ উজ্জ্বল ভৱিষ্যতৰ কথা চিন্তা কৰিয়ে কল কাৰখানা আদি ঔদ্যোগিক ক্ষেত্ৰখনক সমৃদ্ধি কৰিবলৈ জোৰ দিছিল। বৰ্তমানৰ চৰকাৰেও শিক্ষানীতিত নতুন দিশৰ সূচনা কৰি ভাৰতবৰ্ষক স্বনিৰ্ভৰশীল তথা উন্নত ৰাষ্ট্ৰ হিচাপে নিৰ্মাণ কৰিবলৈ পদক্ষেপ গ্ৰহণ কৰিছে। এই সকলোবিলাক দূৰদৰ্শী গুণৰেই নিদৰ্শন। অতঃ আপুনিও দূৰদৰ্শী হওক, সতৰ্ক হওক, লক্ষ্যত উপনীত হ'বৰ কাৰণে সুন্দৰ পৰিকল্পনা কৰক, পথত আহি পৰা সকলো বিপদ আৰু সমস্যাক বিজয় কৰি গৈ থাকক। এয়াই আপোনালৈ আমাৰ আন্তৰিক শুভকামনা থাকিল। ধন্যবাদ।